তোমাৰেই ভাল দিয়া এই আমাৰ এওঁ যে ইমান আউটডেটেড নহয় একদম মোৰ মাথা নষ্ট কৰি দিছে জানা কেৱল যে সেই গাঁৱৰ ঘৰখনক লৈয়ে ব্যস্ত দূৰত যাবা কেতিয়া মা কিমান যে ভাল লাগিব নহয় কিমান যে মস্তি কৰিব পাৰিবা মোৰহে কপাল বেয়া জানানে এই মানুহটোক লৈ মই নোৱাৰিছো আৰু সেই গাঁৱৰ ঘৰৰ বুঢ়ী মাকজনীক লৈয়ে ব্যস্ত তোৰ মই বাদেই দিছো আৰু জানা ঠিক আছে দিয়া হ'ব পিছত কথা পাতিম দেই বাই কি হ'ল নহয় তাৰমানে মায়ে ফোন কৰিছিল দেউতাৰে নহয় পৰহি টিকিটো কৰিছে তাকে তোমাক আৰু মোক দুজনকে যাব দিছে কি মই নাযাওঁ দেই কিয় মোৰ সেই গাঁও চাত গৈ ভাল নালাগে চোৱা মই মাৰ একমাত্ৰ ল'ৰা মই যদি নাযাওঁ তুমি যদি নোযোৱা কোনে যাব সেইটো তোমাৰ প্ৰব্লেম সেইটোতো মোৰ প্ৰব্লেম নহয় তোমাৰ মন গৈছে তুমি যোৱা তেনেহ'লে তুমি মোৰ লগত বিয়া হৈছিলা কিয় সেইটোৱেতো মোৰ জীৱনত ডাঙৰ ভুল হ'ল তোমাৰ লগত বিয়াত বহি মই জীৱনৰ আটাইতকৈ ডাঙৰ মূৰ্খামিটো কৰিছো আৰু তুমি ভাবিছা মই তোমাৰ লগত বহুত সুখী আরে অজয় তই হঠাতে ক'ৰ পৰা আহিলি মই তোৰ ঘৰতে যাব ওলাইছিলো হয় নেকি তাৰমানে আমাৰ দেউতাৰ অহাকালি টিকিটো হয় নেকি সেইকাৰণে বোলো তোক এবাৰ মাতি যাওঁ বল তেতিয়াহ'লে আৰু ঘৰত যাব লাগিব বল ইমান দিনৰ মূৰত আহিছ বল 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 দেউতা চাহ খোৱা হৈছে জানকী জানকী চোৱাচোন মোৰ লগত কোন আহিছে হে হৰি পুৰা ভালে আছে দেউতা আমাৰ লগত পৰা অজয় অজয় জানকী তুমিতো চিনি পোৱা নাই মোৰ বন্ধু অজয় বহুত ডাঙৰ চাকৰি কৰে অফিচাৰ মানুহ গুৱাহাটীত চাকৰি কৰে আপুনি বহক মই পটককে চাহখিনি বনাই আনো নহ'লে এক কাম কৰিব ভাতকে খাই যাব দিয়ক সদায় নিকাই নালাগে দিয়া নালাগে কিয় পিছে পৰে খাম নহয় মানে আজি দেউতাৰ জন্মদিন এওঁ বজাৰৰ পৰা মাংস এপোৱা আনিছে সেয়েহে লগে ভাগে এসাঁজ ঠিক আছে ইমানকৈ ধৰিছা যেতিয়া আৰু ইমান এটা মই ভাল দিনত আহিছো গতিকে খাম দিয়া যোৱা তুমি বনোৱা ৰ'ব মই পটককে বনাই আনি আছো ঠিক আছে জানকী শুনা মোৰ বন্ধু আকৌ গুৱাহাটীত দামী দামী হোটেলত খোৱা আৰু গুৱাহাটীত যিহে ডাঙৰ বিল্ডিং আছে মোৰ বন্ধু তোমাৰ দেখিলে মোৰ গৰম হৈ যাব বুজিছা অলপ বেছি হয় দেই তহঁতক দেখি আছে মোৰ কি ভাৱ হৈছে জানোনে কিবা ভাৱ হ'ল আমাৰ সেই ডাঙৰ ডাঙৰ বিল্ডিংবোৰতকৈ এনেকুৱা কজা ঘৰবোৰতে বেছি সুখ আছে